হাই বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড আপোনালোকে চাই আছে মিনহাজ টেক। চ' আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব যাতে ভিডিঅ' আপোনালোকৰ ভিউজ নাহিলে কেনেকৈ ভিউজ আনিব লাগিব। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' আপোনালোকৰ ভিডিঅ'ত যদি ভিউজ নাহে তেনেহ'লে পুষ্পা যিটো ট্ৰেণ্ড চলি আছে এইটো ট্ৰেণ্ডৰ ওপৰত যিকোনো এটা ভিডিঅ' বনাই লওক আৰু ভাইৰেল হৈ যায়। এইটো একেবাৰে সঁচাই। মই মোবাইল স্ক্ৰীণত দেখাই দি আছোঁ পুষ্পা ট্ৰেণ্ডটো কি। এইটো এটা ফিল্ম ওলাইছে যিটো ট্ৰেণ্ডত চলিছে আৰু এইটোৰ বিষয়ে যিকোনো মানুহে ভিডিঅ' বনালে ভাইৰেল হৈ যায়। বৰ্তমান এইটো ট্ৰেণ্ডত আছে। আপোনালোকৰ ভিডিঅ'ত যদি ভিউজ নাহে তেনেহ'লে পুষ্পা ট্ৰেণ্ডৰ বিষয়ে যিকোনো এটা ভিডিঅ' বনাই লওক আৰু ভাইৰেল হৈ যায়। কেইজনৰ ইউটিউব চেনেল বা যিকোনো চেনেলত ভিউজ নাহিছিল তেওঁলোকে এতিয়া পুষ্পা ট্ৰেণ্ডৰ ভিডিঅ' এটা বনাই ভাইৰেল হৈ গৈছে। আপোনালোকে চাই লওক নিজে, মই দেখাই দিম মোবাইল স্ক্ৰীণত। আৰু যদি আপোনালোকৰ কমেডি চেনেল হয়, ব্লগিং চেনেল হয়, যিকোনো এটা মানে পুষ্পা ট্ৰেণ্ডক লৈ এটা ভিডিঅ' বনাই লওক আৰু যদি এনেকুৱা আপোনালোকে ভিডিঅ' বনায় তেনেহ'লে 100% ভাইৰেল হ'বই। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো পিছত চাই আছে তেনেহ'লে তাত যেতিয়া যিকোনো এটা ট্ৰেণ্ড চলিব সেই ট্ৰেণ্ডৰ বিষয়ে ভিডিঅ'টো বনাই ল'ব, তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো ভাইৰেল হ'ব। যদি আপোনালোকে শ্বৰ্ট বনায় তেনেহ'লে শ্বৰ্টতো এই পুষ্পা ট্ৰেণ্ডৰ ভিডিঅ' এটা বনাই দিব, তেনেহ'লে আপোনালোকৰ শ্বৰ্টটো ভাইৰেল হৈ যাব। যদি আপোনালোকৰ ভিডিঅ'ত একেবাৰে ভিউজ নাহে তেনেহ'লে পুষ্পা ট্ৰেণ্ডৰ বিষয়ে এটা ভিডিঅ' বনাই লওক। একেবাৰে 100%এই আপোনালোকৰ চেনেলত ভিউজ আহিবই। মই মোবাইল স্ক্ৰীণত গৈ দেখাই দি আছোঁ আপোনালোকক যাতে কেনেকুৱা ভিউজ আহিছে। কোনোবা 1 মিলিয়ন, কোনোবা 6 মিলিয়নো ভিউজ হৈ গৈছে। চ' আপোনালোকৰ যদি ব্লগিং চেনেল হয়, কমেডি চেনেল হয়, তেনেহ'লে এনেকুৱা ভিডিঅ' বনাই লওক, এনেকুৱা টাইপৰ বা পুষ্পাৰ ডান্স যিটো আছে এইটো বনাব পাৰে, তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো ভাইৰেল হ'বই। আৰু থাম্বনেইলখন অলপ সুন্দৰকৈ বনাব, তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো ভাইৰেল হ'ব। আৰু এনেকুৱা ইউটিউবৰ বিষয়ে জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আহি গ'ল আমাৰ মোবাইল স্ক্ৰীণত গৈ ইয়াত চাৰ্চ বাৰত, ইউটিউবৰ চাৰ্চ বাৰত চাৰ্চ কৰিব পুষ্পা ট্ৰেণ্ড। এনেকৈ পুষ্পা ট্ৰেণ্ড চাৰ্চ কৰাৰ পিছত এয়া চাওক, যিমানকেইটা ভিডিঅ' বনাইছে সকলোকেইটা ভাইৰেল হৈছে। এয়া চাওক, এইটো চাওক, এয়া চাওক পুষ্পা ট্ৰেণ্ড। যিকেইজনে ভিডিঅ' বনাইছে তেওঁলোকৰ ভিডিঅ'কেইটা ভাইৰেল হৈছে, ভিউজো আহিছে। যদি আপোনালোকে এনেকুৱা ভিডিঅ' বনায় তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো ভিউজ আহিব। এনেকুৱা ধৰণৰ যিকোনো এটা পুষ্পা ট্ৰেণ্ডৰ ডান্স বা কিবা এটা বনাই দিব ভিডিঅ', তেনেহ'লে আপোনালোকৰ ভিডিঅ'টো ভাইৰেল হ'ব। 86 এয়া চাওক, তেওঁৰ ভিডিঅ'ত ভিউজ আহে 53, 50 এনেকুৱা। আৰু এয়া চাওক, পুষ্পা এটা নাম দি বনাই দিছে, এইটোত 21K ভিউজ আহি গৈছে। আৰু এনেকুৱা ধৰণৰ বেলেগ বেলেগ আৰু ইউটিউব চেনেল আছে যিকেইটাত একেবাৰে ভিউজ নাহিছিল, তাৰপিছত এই ট্ৰেণ্ডটো দৰেই ভিডিঅ' বনাইছে, তেওঁলোকৰ ভিডিঅ'ত ভিউজ আহিছে। চ' আপোনালোকেও এনেকৈ ভিডিঅ' বনাওক আৰু ভিডিঅ'ত ভিউজ আনক। যদিও আপোনালোকৰ ছাবস্ক্ৰাইবাৰ নাহে তেনেহ'লে ভিউজ আহিব। ভিউজ আহিলে নেক্সট ভিডিঅ' আপোনালোকে যিটো আপলোড কৰিব সেইটো আকৌ সেইলোকৰ ওচৰত যাব, তেনেহ'লে আপোনালোকৰ ভিডিঅ'ৰ যিকেইটা ট্ৰাফিক আছে সেইটো বাঢ়িব।